Hi friends, Kaberi Teron channel আন এটি ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, সেয়েহে আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া মানে দিনৰ 11 বাজু হৈছে। মই গা পা ধুই আজৰি হৈ গ'লোঁ আৰু মানে ব্ৰেকফাষ্ট কৰিম বুলি ভাবিছোঁ। ব্ৰেকফাষ্ট কৰি মেলি আপোনালোকৰ লগত আকৌ লগ পাম। তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। চলো। এয়া চাওক আমাৰ ব্ৰেকফাষ্ট ৰেডি, মটৰৰ ঘুগুনি আৰু ৰুটি। এয়া চাওক আমি এতিয়া ব্ৰেকফাষ্ট আৰম্ভ কৰোঁ। এটাটো মানে শেষে হৈ গ'ল ব্ৰেকফাষ্ট কৰা। এয়া চাওক মটৰৰ ঘুগুনি আৰু ৰুটি। তো আমি ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত আকৌ লগ পাম। চাওকচোন ইমান ৰ'দ দিছে, এয়া চাওক আকাশখন ইমান ধুনীয়া, কিন্তু গৰমো বহুত হৈছে। আজি ঘৰতে আছোঁ, ক'তো যোৱা নাই। সেইবাবে মানে ঘৰৰ এইটো সিটো কাম সেইবোৰকে দেখাম বুলি ভাবিছোঁ। আপোনালোকক এই ফুল দেখাইছিলোঁ যে, এইবিলাক মৰহি যাব ধৰিছে। বহুত দিন বৰষুণ দিলে, এতিয়া আকৌ ইমান গৰম, ইমান ৰ'দ দিছে। তেনেকৈ ইয়ে মহৰি গৈছে, এইবিলাক পানী দিব লাগিব। চাওক শুকাই গৈছে, ঠানি লাগি শুকাই গৈছে। এনেকৈ পানী দিম বুলি ভাবিছোঁ। এতিয়া আপুনি চাই থাকক। মই এতিয়া পানী দি দিওঁ। এলোভেৰা জোপাত এয়া স্নেক, এইবিধ স্নেক বুলি কয়। আৰু এইজোপা স্পাইডাৰ শুকাই গৈছে। এইজোপা স্পাইডাৰ হয়, স্পাইডাৰ। আকৌ এইজোপা স্নেক। এয়া চাবচোন মোৰ মানি প্লেণ্ট জোপা ধুনীয়াকৈ হৈছে। চাব এয়া মোৰ মানি প্লেণ্ট। এইবিলাকতো গোটেই পোকে খালে, এইবিলাক গোটেই পোকে খাইছে। আৰু সেই ওপৰখিনি ধুনীয়াকৈ ওলাইছে পাত। এয়া ফ্ৰেণ্ডছ, আমাৰ আজি মাছ ৰাখিছোঁ। মানে বেপাৰী আহিছিলে, বেপাৰীটো প্ৰায় আহি থাকে। আজি ভাবিলোঁ মাছ খাম বুলি। আলহীও আছে আৰু কাম কৰা মানুহ এজনো আছে। এনেকৈ 100 টকাৰ মাছ ৰাখিলোঁ, আধা কিলো। এই কি মাছ চাওকচোন আপোনালোকে। এই দেখাত কিন্তু মিৰ্গা হেনে দেখা পায় মাছটো, কিন্তু মিৰ্গা মাছ নহয়। এইটো আমি কওঁ ভাংনা মাছ বুলি। আপোনালোকে কি কয় জনাবচোন। চব ভাংনা মাছ। সেয়েহে আজি থেকেৰা টেঙাৰ লগত বনাম বুলি ভাবিছোঁ মাছ। মানে মাছটো সদায় বিলাহীৰ লগত খোৱা যায়, কিন্তু থেকেৰা টেঙা মানে সিদিনাখন মায়ে দি পঠাইছিলে। সেয়েহে আজি মাছৰ লগত বনাম বুলি ভাবিছোঁ। তেন্তে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে চাই থাকক। মাছখিনি বাছি কুটি লওঁ, তাৰপিছত আকৌ লগ পাম। এয়া চাওক, মাছখিনি ধুনীয়াকৈ বাছি কাটি মেলি চাফা কৰি লৈ ল'লোঁ। এতিয়া ইয়াত আমি নিমখ আৰু হালধি সানিম। চাই থাকক।
ধুনীয়াকৈ নিমখ হালধি দি ল'লোঁ। তাৰপিছত ইফালে কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হৈছে প্ৰায়। আমি মাছখিনি ধুনীয়াকৈ ভাজি ল'ম। চাওক, মায়ে এইদৰে থেকেৰা দি পঠাইছে। এইখিনি থেকেৰা টেঙা ধুনীয়াকৈ মানে শুকুৱাই পেলাই এনেকৈ তাৰমানে কেঁচা মিঠাতেল সানি পেলাই দি পঠাইছে। মানে মাহঁতে কয় আৰু মানে এনেকৈ বোলে শুকুৱাই পেলাই কেঁচা মিঠাতেল সানি থ'লে মানে এবছৰলৈকে খাব পাৰে, একো বেয়া নহয়। তাৰমানে ভালকৈ যদি বাচন এটাত ভৰাই থয় ধুনীয়াকৈ খাব পাৰি। ইয়াৰে মই এতিয়া বনাবৰ কাৰণে 5 টুকুৰামান হ'লে হৈ যাব। বহুত টেঙা হয়। এইখিনি লৈ লৈছোঁ মই। এতিয়া মানে মোৰ মাছৰ জোল বনাবৰ কাৰণে এইখিনি লাগিব। পিঁয়াজ লৈছোঁ এটা, আৰু আদা নহৰু থেতেলিয়াই লৈছোঁ, জলকীয়া লৈছোঁ 3টা, ফালি লৈছোঁ জলকীয়া 3টা জলকীয়া। তাৰপিছত ইফালে থেকেৰা টেঙা লৈছোঁ। বাছ এইখিনি হ'লেই হৈ যাব। মাছখিনি প্ৰায় ফ্ৰাই কৰা হৈ গৈছে। ফ্ৰাই কৰি আছোঁ আৰু ইফালে হৈ গ'লে মানে এয়া মাছ ভজা কেৰাহীতে মই মানে বহাই দিম। কাটি লৈছোঁ। পিঁয়াজখিনি মানে ৰংচঙীয়া হোৱাকৈ ভাজি ল'ম। মাছখিনি দি দিছোঁ। হালধি দি দিছোঁ, আকৌ অকণমান হালধি দি দিছোঁ। নিমখ দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ। পানী দিম এতিয়া। জোলটো বাঢ়াই দিম। তাৰপিছত ঢাকনি লগাই দিম। উতলিব দিওঁ এতিয়া। এয়া চাওক, ঘৰৰে মানে 3টা বেঙেনা পাইছোঁ, ঘৰতে লগা বেঙেনা। এয়েহে ভাবিছোঁ মাছৰ পিঠটো অকণমান মই হেৰি কৰি ৰাখিছিলোঁ। এয়া চাওক, এই মানে ভাবিছোঁ এই বেঙেনাৰ লগতে ভাজি দিওঁ। এনেকৈ সিজিছে। আকৌ অকণমান পানী দিম, তাৰপিছত টেঙাখিনি দিম। টেঙাখিনি দি দিছোঁ। বেছিকৈ সিজিলেহে মানে ৰসখিনি ওলাব। অকণমান বেছি দি দিলোঁ, মই 5টা 6-7টামান হৈ যাব এতিয়া। মই তাৰমানে অকণমান টেঙা খাই ভাল পাওঁ, সেইকাৰণে অকণমান বেছি কৰিছোঁ। কিন্তু আপোনালোকৰ ইচ্ছা, আপুনি বেছিও দিব পাৰে, কমাই দিব পাৰে, কিন্তু অকণমান দিলে টেঙা হয় বস্তুটো। এতিয়া পানী দি দিছোঁ। আমি অকণমান জোল খাম, সেইকাৰণে অকণমান পানী বেছিকৈ দিম। আকৌ এবাটিত জোলটো বেছি কৰিছোঁ। আমাৰ কিয়নো মানুহ আজি বেছি হৈছে, আলহী আহিছে, আকৌ এজন আলহী আছে আৰু আকৌ এজন কাম কৰা মানুহ আছে। সেই হিচাপে মই অকণমান জোলটো বেছি কৰিছোঁ। তো আপোনালোকৰ ইচ্ছা, আপোনালোকে কমকৈও খাব পাৰে, বেছিকৈও খাব পাৰে। মই এতিয়া ঢাকনি দি দিছোঁ। উতলাৰ পিছত অকণমান উতলিলে মই আদা নহৰুখিনি দি দিম। এইফালে চাওক, আকৌ মই এইফালে
এই বেঙেনা দেখাইছিলোঁ যে বেঙেনা কাটি লৈছোঁ, জলকীয়া অকণমান বেছিকৈ লৈছোঁ আৰু পিঁয়াজ দুটা লৈছোঁ। ইফালে এইখিনি হ'ল মাছৰ পিঠু। এতিয়া মই মাছৰ পিঠুখিনি ভাজিম। মাছৰ পিঠু ভাজিলে অকণমান জলকীয়া বেছি হ'লে ভাল লাগে, সেইকাৰণে মই 5টা জলকীয়া লৈছোঁ। আকৌ এইফালে 2টা পিঁয়াজ লৈছোঁ আৰু এইফালে বেঙেনা 3টা। এতিয়া মই মাছৰ পিঠুখিনি ভাজিম। আজি বহুত গৰম, মানে ঘাম মুচি মানে তত পোৱা নাই, ৰ'দো বহুত দিছে। মানে এনেকৈ গৰম হ'লে মানুহৰ বেমাৰো বাঢ়িব। দুদিনমান আগতেতো বৰষুণ দিলে বানপানী চাৰিওপিনে, এতিয়া আকৌ ৰ'দৰ তাণ্ডৱ চলাইছে, গৰমৰ তাণ্ডৱ। তেনেকৈ তথাপিতো চলিব লাগিব, বনাব লাগিব, খাব লাগিব। কাবেৰী আহি পোৱা নাই, আহি পাব আৰু 2:30 বজাত আহি পাব। ভিডিঅ'টো চাই থাকক। এয়া ফ্ৰেণ্ডছ, মোৰ দুপৰীয়াৰ আহাৰ ৰেডি হৈ গ'ল। মাছ টেঙাৰে সৈতে, থেকেৰা টেঙা আৰু মাছৰ জোল। এইফালে মাছৰ পিঠু আৰু বেঙেনা, ভাত, ভোট জলকীয়া, এইফালে মাছ এটাকৈ ফ্ৰাই কৰিছোঁ আৰু পিঁয়াজ এটুকুৰ দিছোঁ। এই সেনেকৈ মানে আজিৰ দুপৰীয়াৰ সাজ তৃপ্তিৰে মানে খাব লাগিব। তেন্তে ঠিক আছে, আপোনালোকক পিছত আকৌ লগ পাই আছোঁ খোৱাৰ পিছত। হাই ফ্ৰেণ্ডছ, আমি এতিয়া খাই মেলি আজৰি হৈ মানে অকণমান টোপনি মাৰিলোঁ। তাৰপিছত উঠি মেলি এতিয়া কাবেৰীৰ এটা বস্তু আহি পাইছে ফ্লিপকাৰ্টৰ পৰা, কিটচেন ছেট। আকৌ যোৱাকালি এটা আহি পাইছে নাইট ড্ৰেছ, আৰু কেইদিনমান আগতে এটা আই মাস্ক আহি পাইছে, মানে ৰাতি হ'লে মানে যিটো মানে চকুত মাৰি লয় সেইটো মানে দেখাব এতিয়া কাবেৰী। এতিয়া প্ৰথমতে কোনটো দেখাবা তুমি? কিচেন ছেট দিয়া তেতিয়াহ'লে। এয়া কাবেৰী এতিয়া নিজৰ কিটচেন ছেট দেখাই দিয়া। এইটো কুকিং লেখা আছে আৰু কিটচেন ছেট দিয়া। কি আছে দেখাই দিয়া। এইটো এটা মানে বক্স, তাৰে ভিতৰতে আছে বস্তুখিনি। টান টানান, কি আছে দেখাই দিয়া। এইটো আছে ব্লেক পেপাৰ, এইটো আছে চিলি সস, কল, তাৰপিছত আছে ব্ৰকলি, তাৰপিছত আছে কাপ, তাৰপিছত এইটো এনে বস্তু থোৱা ট্ৰে, টেপ, নাইফ, অ'কে স্পুনছ, অ'কে আৰু প্লেট, ঢাকনি, পেন, কেৰাহী, আৰু কটাৰী, আৰু স্পুন, সেইটো ট্ৰে। এইটো এটা বস্তু এটা বস্তু কি কয় মই নাজানো, প্লেট কাপ। এইটো হয় আমাৰ বনোৱা বস্তু। বেলেগ খেলনাৰ পৰা লৈছা তুমি এইটো? এইটো আৰু কাপটো বেলেগ খেলনা লৈছা, ইয়াত নাই তাৰমানে? অ'কে
মানে গেছো আছে ইয়াত এইটো গেছ অটোমেটিক black pepper ada chili sauce ekelege thake এতিয়া কাবেৰী নাইট ড্ৰেছৰ পিন্ধি দেখাব আপোনালোকৰ আগত এনে চাই থাকক itu memang night dress এয়া ফ্লিপকাৰ্টৰ অৰ্ডাৰ দিয়া হৈছিল মানে নাইট ড্ৰেছ লাগে মানে সদায় হাহাকাৰ কৰি থাকে সেইকাৰণে মানে পাপাকে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি দিছে এয়া চাওক তাই বৰ খুচ পাই পেলাই এয়া চাওক ভাল কাপোৰটো সফট হয় আৰু কমফৰ্টেবল হয় এয়া এবাৰ কাবেৰী আই মাস্ক দেখাব পিন্ধি পেলাই দেখাই দিয়া পিন্ধি এয়াও ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিয়া হৈছিল এনেকৈ হৈ থাকে কাবেৰী তেন্তে ফ্ৰেণ্ডছ ভিডিঅ'টি ইমানতে সামৰিব বিচাৰিছোঁ ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু অন্য এটা ভিডিঅ'ত আকৌ লগ পাম তেন্তে বাই বাই